কণ্ঠৰ সুৰ নাচনৰ দৰে। তুমি ভালে আছা, ভালে আছে আৰু ব্যক্তিগত জনতা নিদ্ৰাবিহীন ৰাতি। এতিয়া কিমান ৰাতি বিহু কপালত ৰৈ আছো আমি, ৰৈ আছে এয়া মধুৰ রাজপথজুড়ি নব উন্মেষধ্বনি হেজাৰ জনৰ অবিৰাম কুৰুলি সকলোৱে প্ৰস্তুত আজি এই বিহুৰ ৰাতি। কাৰাগাৰ কেতিয়া মুকলি হ'ব? বন্দী সৃষ্টিয়ে কেতিয়া প্ৰাণ পাব? বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জনত উন্মাদনা। মাজনিশা কোনে মৰিহালি জুৰি চিঞৰি উঠে, কল্লু বন্ধু চিৰণৰ কল্লু। ৰাজকেবিতে লেখাৰ পৃষ্ঠালত মাজনিশা কোন নয়নে পৰে, পোহৰ পোহৰ উদয়চলত ৰবি নৱজীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস ৰল থাকে। বিষ্ণুৰাভা আকৌ ভুলিকা লোৱা ইটাৰ দেৱালত যোৱা সেই ছবি, যি ছবিত ফোনে হেজাৰ শিল্পীৰ উত্থান অখ্যাত জনৰ আধা আবেগৰ ভূমি। ইটাৰ দেৱালত জিলিকি উঠিছে ৰাজকেপিটেলৰ কোনে ৰাজপথেদি ন্যায় কৈ যায়, অখ্যাত জনৰ ভুল লাগি গ'ল ৰঙা। তুমি হাৰে আৰু হাৰে আছে তোমাৰ কলিতা জীৱনৰ চিৰশক্তি। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ওখ দেৱা। আমি য'ত আছো বৰ ফুটাশাল শত নাক পাখে বন্ধা। তোমাৰে আমাৰ বিহু সন্মিলন হ'বলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ ধোৱা। সৌৰভ ঘূৰণি আবেলি নিৰঙা মুখ ফুটে সঁচা আবেগৰ মুক্তিৰ খবৰি।